জাষ্ট গাইজ আজি কোনো ব্লগ নহয়, আজি মই ক'ম যে মই কিমান ধোকা খাইছোঁ, ধোকা বুলি ক'ব পাৰি, ধোকা খাইছোঁ গাইজ। মই কিন্তু যেতিয়া মই মানে 12 শ্ৰেণীত পঢ়ি আছিলোঁ, মানে হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, তেতিয়া এক্সাম দিয়াৰ পিছত এটা কল আহিছিলে গুৱাহাটীৰ পৰা যে দাদা তোমাৰতো ইণ্টাৰভিউ আছে, যে অহাকালি আহি যাবা, ঠিক আছে। ইণ্টাৰভিউৰ কাৰণে 1 টকা নালাগে, সকলো ফ্ৰী, চৰকাৰী হয়। পিছত মই ভাবিলোঁ যে, আৰু কৈছে যে 100% জব পাব আপুনি, ঠিক আছে। কৈছে 100% জব পাব। আপুনি বিশ্বাস কৰক, আপুনি যদি কোনোবাই কয় 100% জব পাব, আপুনি যদি সকলো কামবোৰ এৰি আপুনি মানে তাতেই গুচি যাব, ঠিক আছে। মোৰ তেনেকৈ হৈছিলে। মই মানে যেতিয়া কৈছে তোমাৰ জব আহিছে আৰু চেক পাবা আৰু বহুত কিবা কিবি মানে প্ৰলোভন দেখুৱাইছে। পিছত মই গুৱাহাটী গ'লোঁ, গুৱাহাটী যোৱাৰ পিছত ইণ্টাৰভিউ দিছোঁ, ইণ্টাৰভিউ সকলো মই পাছ কৰিছোঁ, ঠিক আছে, পাছ কৰিছোঁ। পিছত কৈছে যে দাদা তোমাৰ হাইট হোৱা নাই, হেণ্ড হোৱা নাই, তুমি ইণ্টাৰভিউ নোৱাৰিলা, আৰু কি ক'ম আৰু ইণ্টাৰভিউ নোৱাৰিম। চাওক মই মানে বহুত দূৰৰ পৰা গুৱাহাটী গৈছোঁ। মোৰ কলিয়াবৰ ডিষ্ট্ৰিক্ট হয়, কলিয়াবৰ সমষ্টি হয়, কলিয়াবৰ সমষ্টিৰ পৰা গৈছোঁ আৰু নগাঁও গৈছোঁ গুৱাহাটী। তাত গৈ কিমান টকা ভাড়া গৈছে জানে? মই গৈ দেউতা গৈছে, ওজন গৈছোঁ, দুজনমানৰ কমেও 2000 টকা লাগিছে, খোৱা বোৱা লৈ আৰু গাড়ী ভাড়া লৈ 2000 টকা লাগিছে। কিন্তু ঠিক আজি এনেকুৱা এটা কল কৰি আছে মোক, যে কৈ আছে তোমাৰ গুৱাহাটী ৰাহি এয়াৰপৰ্টৰ, ৰাহি নহয় সেইটো ৰাহি আছে, এইটো বেলেগ কি এয়াৰপৰ্ট কৰি আছে, মই বুজি পোৱা নাই ভালকৈ। আপুনি ভিডিঅ'টো চাই লওক, এইটো মই ভিডিঅ'টো দি আছোঁ, শুনি লওক কি কৈছে। এয়াৰলাইনৰ ইণ্টাৰভিউ হয়, এয়াৰলাইনৰ। এইটো তোমাৰ চেংচিন হেড অফিচ, চেংচিনত হৈ আছে, উলুবাৰী লাচিত নগৰত। উলুবাৰী আছিলে, এইটো উলুবাৰী আছিলে। তুমি ৰাহিত গৈছা, ৰাহিও উলুবাৰীত আছে, বাট ফ্ৰেংচিনো আছে, এটা দুটা আছে, ফ্ৰেংচিন আৰু ৰাহি আছে, ঠিক আছে। তুমি ৰাহিত গৈছিলা আগত, বাট এইটো যোনটো সেইটো বেলেগ হয়, বুজি পাইছা? মানে ধৰক এবাৰ যোৱাৰ পিছত এনেকুৱা আঘাত কৰিলে মানে ভাল লগা নাই, মানে নিয়মকেইটা ভাল লগা নাই, যে ইমান দূৰৰ পৰা গৈছোঁ, কিবা এটা ক'ব বুলি ভাল হাত গৈছোঁ, কিন্তু তাত গৈ মানে এইবিলাক বেছি মানে 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 চৰকাৰী হ'লে মানে ফেক বুলি ক'ব পাৰি এইটো। তুমি তাতে তোমাৰ ইণ্টাৰভিউ হৈছে নে নাই, কিবা হৈছে সেইটোতো ক'ব নোৱাৰো। আমাৰ ইয়াততো কালি ইণ্টাৰভিউ হৈ আছে, কালি ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ। ইণ্টাৰভিউ খালি নাম সুধিছে, এইবিলাক পাৰিছোঁ, এটা সুধিছে পাৰিছোঁ, এইবিলাক বেলেগ কিবা সোধাই নহয়, এইবিলাক সহজে সুধিছে, কিন্তু কি কাৰণে মানে নাকচ কৰিলে মই সেইটো বুজি পোৱা নাই। মানে তোমাক নাম সুধিছে, ইংলিছে নাম সুধিছে, গড় ক'ত, এইবিলাক এড্ৰেছ সুধিছে ইংলিছেৰে। আচ্ছা, তোমাৰ দেউতা কি কৰে? খেতিয়ক কৰে নে? ফাৰ্মাৰ হয় ন? ফাৰ্মাৰ। তুমি এতিয়া কি বিকম কৰি আছা? নহয়, মেজৰ লৈছোঁ মই, BA পঢ়ি আছোঁ, মেজৰ লৈ হিন্দীত। কি কমাৰ্চ লৈছা, আৰ্টছ লৈছা? আৰ্টছ লৈছোঁ। আচ্ছা, BA কৰি। BA কৰি আছোঁ, হিন্দীত মেজৰ অনাৰ্ছ আছে। আচ্ছা, হিন্দীত অনাৰ্ছ কৰি আছা, ঠিক আছে দিয়া। তো কি কৰিবা তই ইণ্টাৰভিউৰ কাৰণে? তুমি কোৱা, এইটোতো তোমাৰ ইণ্টাৰভিউ হৈ আছে, তেনেকুৱা ইণ্টাৰভিউ হৈছে, তো এটা ইণ্টাৰভিউটোৱে হ'ব এয়াৰলাইনৰ। সেইটো মই ৰাহিত গৈছোঁ, ৰাহিত যোৱাৰ পিছত এনেকৈ পাইছোঁ, মই দেউতা কৈছে যাব নালাগে, কিবা এটা এপ্লাই কৰিলে তই এপ্লাই চান্স পালে গ'লোহেঁতেন, তই এনেই কৰি আছ, কোনোবাই কয় যদি যাবলৈ কেলৈ যাবি কচোন, কয় ইমান টকা যদি 1000 টকা ধৰি ভাড়া হয় এইটো যাব পাৰি, কিন্তু 2000 টকা গুচি যাব গ'লে। আচ্ছা, চোৱা তুমি কি কৰা, আমিতো এইটো ফ'ৰ্চ কৰিব নোৱাৰো না, এইটো তোমাৰ কথা হয়। এইটোৱে কথা, মানে ইমান যাব নোৱাৰিম, মানে প্ৰব্লেম হৈ আছে আৰু প্ৰব্লেম মানে কি, ঠিক আছে দিয়া, একো নাই, বুজি পাইছোঁ দিয়া। মই ঠিক আছে, মই কেনচেল কৰি দি আছোঁ তেনেহ'লে। ঠিক আছে, কেনচেল কৰি দিয়ক। ভিডিঅ'টো শুনিলেই, শুনাৰ পিছত মই এতিয়া আপোনালোকে কমেণ্ট কৰিব যে মই তাত গ'লে কেনেকুৱা হ'ব, মানে ভাল হ'ব নাই বেয়া হ'ব, মই একো বুজি পোৱা নাই। মোক মানে চাওক, মই বহুত কষ্ট কৰি মই এতিয়া তাত পঢ়ি আছোঁ, মই BA পঢ়ি আছোঁ, মই নিজে কাম কৰি নিজে খৰচ ওলাই পিছত কলেজ যাওঁ। যদি আজি কাম কৰিব নোৱাৰা হৈছোঁ, কালি কলেজ যাব নোৱাৰোঁ, তেনেকুৱা মোৰ ছিষ্টেম, ঠিক আছে। আৰু শিকাম বহুত, মানে এনেকুৱা মোক দিলে। আৰু জানেতো আপুনি যোগালী কৰিলে কিমান কষ্ট লাগে, আপুনি জানেতো যোগালী কৰিলে কিমান কষ্ট লাগে। 300 টকা যোগালী কৰি পিছত গৈছিলোঁ গুৱাহাটী, নাপালোঁ। মানে এইটো ফেক বুলি ক'ব পাৰি, ইমান ফেক দিব নালাগিছিলে। বন্ধুসকল, মানে ধৰক যে মই কাম কৰি কলেজ যাওঁ, ডেইলি কাম কৰি কলেজ যাওঁ। যদি আজি কাম কৰোঁ তেনে আজি কলেজ নাযাওঁ, কালি যাওঁ, কালি টকা লৈ কালি কলেজ যাওঁ। আৰু ইয়াৰ পৰা কলেজ গ'লে মোৰ 200 টকা গুচি যায়, গাড়ী ভাড়া লৈ 150 টকা, আৰু অহা যোৱাতো 50 টকা ল'ৰা মানুহ লাগেই, 50 টকা, এনেকুৱা ছিষ্টেম হৈ আছে। গাইছ, আপোনালোকে কমেণ্ট কৰিব যে মোৰ লগত এইবিলাক মানুহে প্ৰতাৰণা কৰি কি কৰিছে আৰু মোক কওকচোন। মানে মোক মানে এনেই মানে টকাকেইটা মানে পানীত
ডুবাই দিলে, এইটো ক'ব পাৰি, পানীত ডুবাই দিলে। গাইছ আপোনালোকে যদি এনেকুৱা বিপদত পৰিছে, আপুনি যদি বাহিৰৰ পৰা কোনোবাই কল কৰিছে, তাত তুমি এয়াৰপৰ্টত চাকৰি পাই গৈছা, তোমাৰ ইণ্টাৰভিউ হ'ব, এমুক হ'ব, তমুক হ'ব, আপোনালোকে বিশ্বাস কৰক আপুনি নাযাব, তাত নাযাব। একদম ফাঁকি বেগ, একদম ফাঁকি, মই কৈছোঁ একদম ফাঁকি, ঠিক আছে, একদম ফাঁকি। আৰু বন্ধুসকল প্লিজ বহুত কষ্ট কৰি আছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এনেকৈ মই ডেইলি ব্লগ বনাওঁ, জাষ্ট আজি এইটো ভিডিঅ' দিছোঁ, আৰু ব্লগ আপোনালোকে চাব, প্লিজ ধুনীয়া ব্লগ বনাওঁ। আৰু চাওক বহুত কষ্ট কৰি ভিডিঅ' বনাইছোঁ, প্লিজ আপোনালোকে এটা ভাইৰেল কৰি দিয়ক ভিডিঅ', এটা ভিডিঅ' ভাইৰেল কৰি দিয়ক প্লিজ।